নিৰ্বাচনৰ সময়ত যিখিনি মূল্যবৃদ্ধি ৰোধ কৰিব, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব, কিন্তু এতিয়া শাসনলৈ অহাৰ পিছত তেওঁলোকে আমাৰ দৈনন্দিন প্ৰয়োজনীয় প্ৰত্যেকটো সামগ্ৰীয়ে ইমান আকাশলংঘীভাৱে মূল্যবৃদ্ধি কৰিছে, সৰ্বসাধাৰণ ৰাইজক আচলতে জুৰুলা কৰি পেলাইছে। আচলতে সেইকাৰণে এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আচলতে এখন শোষণকাৰী চৰকাৰৰ আখ্যা দিছোঁ। গতিকে সেইকাৰণে আমি চৰকাৰখনক ক'ব বিচাৰিছোঁ, যদিহে শীঘ্ৰেই মূল্যবৃদ্ধি ৰোধ নকৰে, অসমৰ আমাৰ দৈনন্দিন প্ৰয়োজনীয় প্ৰত্যেকটো সামগ্ৰী বস্তুৰ শীঘ্ৰেই মূল্যবৃদ্ধি ৰোধ নকৰে, তেন্তে আজি প্ৰতিবাদৰ সন্মুখীন হৈছে চৰকাৰখন। অনাগত দিনত জনৰোষৰ বলি হ'ব লাগিব আমাৰ শাসকীয় মন্ত্ৰী বিধায়কসকল। এই কথা আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে স্পষ্টভাৱে সকীয়াই দিছোঁ। আজি আচলতে আমি তেজ খোৱা আখ্যা দিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা দুইজনে আমি প্ৰতিমূৰ্তি তাৰ কাৰ্যসূচীৰে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আজি ৰাজ্যজুৰি আমি এই প্ৰতিমূৰ্তি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কি ক'ব আচলতে মূল্যবৃদ্ধি দিনক দিনে বৃদ্ধি পাইছে আৰু আপোনালোকে আজি প্ৰতিবাদ কৰা দেখা গৈছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে এখন শোষণকাৰী চৰকাৰলৈ ৰূপান্তৰিত হৈছে। তেওঁলোকে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব, তেওঁলোকে জনসাধাৰণক সকাহ দিব, কিন্তু আজি শাসনলৈ অহাৰ পিছত এই চৰকাৰখনে চূড়ান্তভাৱে আচলতে এখন শোষণকাৰী চৰকাৰৰ ৰূপ লৈছে। অসমৰ আমাৰ ৰাইজৰ দৈনন্দিন প্ৰয়োজনীয় প্ৰত্যেকটো সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে। পেট্ৰল ডিজেলকে আদি কৰি আমাৰ যি আলু দাইল পিঁয়াজ আমাৰ অত্যাৱশ্যক খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি আমাৰ গাঁৱৰ সৰ্বসাধাৰণ ৰাইজক আচলতে তেওঁলোকে জুৰুলা কৰি পঠাইছে। গতিকে আমি চৰকাৰখনক সেইকাৰণে কৈছোঁ, আপোনালোকে এইদৰে যিদৰে আচলতে শোষণকাৰী চৰকাৰৰ ৰূপ লৈছে, আজি আমালোকে প্ৰতিবাদৰ সন্মুখীন হৈছে। অনাগত দিনত কিন্তু শাসকীয় দলৰ মন্ত্ৰী বিধায়ক যে জনৰোষৰ বলি হ'ব, এই কথা আমি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ পৰা আমি তাত সকীয়নি প্ৰদান কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা তেজ খোৱা, নৰেন্দ্ৰ মোদী তেজ খোৱা, মূল্যবৃদ্ধি ৰোধ হ'ব লাগিব। হিমন্ত বিশ্ব হাই বিজেপি চৰকাৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ ইনকলাব জিন্দাবাদ। পিছফালে আহে দেখা গৈছে আপোনালোকে আজি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী প্ৰতিবাদ সাব্যস্ত কৰিছে। কি কাৰণে ৰাজপথত আহি প্ৰতিবাদ সাব্যস্ত কৰিছে? আচলতে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন আমাৰ ৰাজ্য চৰকাৰ এখন আচলতে চূড়ান্তভাৱে এখন শোষণকাৰী চৰকাৰলৈ তেওঁলোক ৰূপান্তৰিত হৈছে। এক কথাত বিজেপি চৰকাৰখন যে এখন শোষণকাৰী চৰকাৰ, তাৰ আজি প্ৰতীয়মান হৈছে আজি সমগ্ৰ দেশত। কাৰণ আপোনালোকে জানে যে নিৰ্বাচনৰ আগত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে যে তেওঁলোকে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব, মূল্যবৃদ্ধি ৰোধ কৰি আমাৰ জনসাধাৰণক সকাহ প্ৰদান কৰিব, কিন্তু তেওঁলোকে প্ৰত্যেক দিনাই আমাৰ অত্যাৱশ্যক খাদ্য সামগ্ৰী পেট্ৰল ডিজেলকে আদি কৰি ৰড চিমেণ্টক আদি কৰি আমাৰ দৈনন্দিন প্ৰয়োজনীয় যিখিনি আমাৰ সামগ্ৰী, যিখিনি আমাৰ নহ'লে নহয়, প্ৰত্যেকটো বস্তুৱে সামগ্ৰী মূল্যবৃদ্ধি কৰি আচলতে আমাৰ জনসাধাৰণক তেওঁলোকে লুণ্ঠন কৰিব বিচাৰিছে আৰু লুণ্ঠনকাৰী আৰু এখন শোষণকাৰী চৰকাৰলৈ এই বিজেপি চৰকাৰখন ৰূপান্তৰিত হৈছে। গতিকে আমি সেইকাৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা
পুতলিকা দাগ কৰি আমি বিজেপি চৰকাৰখনক সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ। আজি চৰকাৰখনে আজি প্ৰতিবাদৰ সন্মুখীন হৈছে, কিন্তু অনাগত দিনত বিজেপি চৰকাৰখনৰ শাসক পক্ষৰ বিজেপি চৰকাৰখনৰ মন্ত্ৰী বিধায়কসকলে যে আচলতে জনৰোষৰ বলি হ'ব, জনতাৰ আচলতে ক্ষোভৰ বলি হ'ব, এই কথা স্পষ্টভাৱে আমি সকিয়নি প্ৰদান কৰিছোঁ। আৰু মূল্যবৃদ্ধি যদি ৰোধ নকৰে, ইয়াৰ পিছত কিন্তু অসমত আচলতে সমগ্ৰ অসম মন্ত্ৰী বিধায়কসকলৰ আচলতে আজি পথ অৱৰোধ কৰি তেওঁলোকৰ পথ স্থবিৰ কৰি দিয়া হ'ব। এই কথা আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে আমি চৰকাৰখনক সকিয়নি প্ৰদান কৰিছোঁ। হ'ব দিয়া, হ'ব।